বা প্ৰমোদ বড়ো বা ইউ পি পি এলৰ কোনো ইএমএ আজিলৈকে তেওঁলোকে অকলশৰীয়াকৈ ইলেকশ্যন খেলিম বুলি তেওঁলোকে ক'ব নোৱাৰে। সমগ্ৰ BTCত ৰাইজসকলে হাগ্ৰামা মহিলাৰী আৰু BPF পুনৰ শাসনত আহিব লাগে বুলি ৰাইজসকলে কৈছে। BTC ৰাইজসকলে সিদ্ধান্ত ল'লে আগন্তুক 2025 চনত তেওঁলোকে BPFক আৰু হাগ্ৰামা মহিলাৰীক পুনৰ চিফ কৰিবৰ কাৰণে তেওঁলোকে BPFক ভোট দিবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত ল'লে। UPPলে গ্ৰাউণ্ড অঞ্চলত কাম কৰিব পৰা নাই। যি 2020ত পৰিৱৰ্তনৰ নামত তেওঁলোকে চৰকাৰত আহিলে ঠগিখিনিত নিচা কথা কৈ কিনি এই 5 বছৰত ৰাইজসকলে বুজি পালে। সেইকাৰণে নিচা কথা কোৱাৰ 1 নম্বৰ যি মাষ্টাৰ এইটো হ'ল প্ৰমোদ বড়ো। আমি BPF হিচাপে আজি গড়েশ্বৰ ব্লকৰ আণ্ডাৰত যুৱ BPF BSU আৰু উইমেন BPFৰ আমি কৰ্মকৰ্তা আজি ৱৰ্কাৰ্ছ আজি মিটিং লৈছোঁ। তো আমি BPF হিচাপে সমগ্ৰ BTCত সমষ্টিত গৈখিনিত আমাৰ ৱৰ্কাৰ্ছ লগত আৰু ৰাইজ লগত আমি আলোচনা কৰি আছে আৰু সমগ্ৰ BTCত ৰাইজসকলে হাগ্ৰামা মহিলাৰী আৰু BPF পুনৰ শাসনত আহিব লাগে বুলি ৰাইজসকলে কৈছে। আৰু ইতিমধ্যে BTC ৰাইজসকলে সিদ্ধান্ত ল'লে আগন্তুক 2025 চনত তেওঁলোকে BPFক আৰু হাগ্ৰামা মহিলাৰীক পুনৰ চিফ কৰিবৰ কাৰণে তেওঁলোকে BPFক ভোট দিবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত ল'লে। মই এই গড়েশ্বৰ ব্লকৰ পৰা প্ৰমোদ বড়োলৈ চেলেঞ্জ কৰিব বিচাৰিছোঁ। প্ৰমোদ বড়োৱে যদি নিজকে হেভি ৱেইট লিডাৰ যদি ভাবে তেওঁৱে কওক, বা প্ৰমোদ বড়ো বা UPPলৰ কোনো ইএমএ আজিলৈকে তেওঁলোকে অকলশৰীয়াকৈ ইলেকশ্যন খেলিম বুলি তেওঁলোকে ক'ব নোৱাৰে। আমাৰ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰ BPFৰ সভাপতি তেখেতে কৈ আছে যে BPFে 2025ত আমি অকলশৰীয়া হিচাপে ইলেকশ্যন খেলিম। তো আজি UPPলত সন্মানীয় প্ৰমোদ বড়ো হওক বা তেওঁলোকৰ UPPলৰ EM হওক, UPPলৰ নেতা হওক, তেওঁলোকে আজিলৈকে এজনো তেওঁলোকে ক'ব নোৱাৰে যে তেওঁলোকে UPPলে অকলশৰীয়াকৈ ইলেকশ্যন খেলিম বুলি। কাৰণ তেওঁলোকে জানে UPPলে গ্ৰাউণ্ড অঞ্চলত কাম কৰিব পৰা নাই। যি 2020ত পৰিৱৰ্তনৰ নামত তেওঁলোকে চৰকাৰত আহিলে ঠগিখিনিত নিচা কথা কৈ কিনি এই 5 বছৰত ৰাইজসকলে বুজি পালে। সেইকাৰণে পৰিৱৰ্তনৰ নামত অকল খালী বটন পাইছে বুলি ৰাইজসকলে কৈছে। সেইকাৰণে প্ৰমোদ বড়োসকলে UPPলৰ নেতাসকলে অকলে ইলেকশ্যন খেলিম বুলি তেওঁলোকে ক'ব নোৱাৰে। তেওঁলোকৰ তাত এজেণ্ডা নাই। সেইকাৰণে আমাৰ তাত এজেণ্ডা আছে। আমি সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰ চিফ হোৱাৰ পাছত যুৱসকলৰ কাৰণে কাম কৰিম, BTCৰ সাংবাদিকসকলৰ কাৰণে কাম কৰিম, BTC অঞ্চলত খেতিয়কসকলৰ কাৰণে কাম কৰিম, BTC অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীসকলৰ কাৰণে আমি কাম কৰিম। কিন্তু প্ৰমোদ বড়োৱে লাষ্ট 2020ত তেওঁলোকৰ ইলেকশ্যন ইস্তাহাৰত আছে যে BTC অঞ্চলত দিনে নিশাই কষ্ট কৰি থকা BTCৰ সাংবাদিকসকলক 10 কোটি জাৰ্ণালিষ্ট ৱেলফেয়াৰ ফাণ্ডৰ নামত যিসকলে সাংবাদিকসকলক জাৰ্ণালিষ্ট ৱেলফেয়াৰ ফাণ্ডৰ নামত 10 কোটি পইচা দিয়া কথা আছিল। কিন্তু এই 5 বছৰত প্ৰমোদ বড়োৱে এই BTC অঞ্চলত দিনে নিশাই কষ্ট কৰি থকা সাংবাদিকলোকক 1 টকাও পইচা নিদিলে। ইয়াৰ কাৰণে মিছা কথা কোৱাৰ 1 নম্বৰ যি মাষ্টাৰ এইটো হ'ল প্ৰমোদ বড়ো। আৰু মই কৈছোঁ BTC অঞ্চলত বা ভাৰতবৰ্ষৰ আটাইতকৈ কৰাপ্টেড পাৰ্চন হ'ল প্ৰমোদ বড়ো। কাৰণ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে BTC অঞ্চলৰ ৰাস্তা পদূলি স্কুল নিৰ্মাণৰ নামত ডেভেলপমেণ্টৰ নামত যি পইচা দিছে কোটি কোটি টকা, এই কোটি কোটি টকা দি তেওঁলোকে অকল খেলা আৰু মেলা দি কিনিত চব পইচা তেওঁলোকে পকেটত ভৰাই ল'লে। এতিয়া আমাক অপজিশ্যন লিডাৰসকলক, অপজিশ্যন নেতাসকলক তেওঁলোকে কিনিব বিচাৰি আছে। সেইকাৰণে সাৱধান। মই ৰাইজসকলক চিন্তা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। যদি তেওঁলোকে ডেভেলপমেণ্টত পইচা দি তেওঁলোকে ডেভেলপমেণ্ট নকৰে কিনিত যদি অপজিশ্যন লিডাৰকে যদি কিনিব বিচাৰে, BTCত কেনেকৈ শান্তি প্ৰতিষ্ঠা হ'ব, BTCত কেনেকৈ উন্নত হ'ব, ইয়াৰ কাৰণে ৰাইজসকলে যাতে চিন্তা কৰক। আৰু ইতিমধ্যে আমি গড়েশ্বৰ ব্লকত আহি কিনিত আমি ভাল পাইছোঁ আৰু ইয়াৰ ৰাইজসকলে সিদ্ধান্ত লৈছে 2025 চনত ইয়াৰ পৰা গড়েশ্বৰ ব্লকৰ পৰা এজন BPFৰ MCLA পঠাব। তেওঁলোকে গড়েশ্বৰ ৰাইজসকলে সিদ্ধান্ত লৈছে। ইয়াৰ কাৰণে মই যুৱ BPF হয় সকলো গড়েশ্বৰ ৰাইজসকলক আন্তৰিক শুভেচ্ছা জনাইছোঁ। আপোনালোকে আগন্তুক দিনত যে সিদ্ধান্ত লোৱাটো BPFক ভোট দিবৰ কাৰণে সিদ্ধান্ত লৈছে, ইয়াৰ কাৰণে আপোনালোকক মই ধন্যবাদ যাচিছোঁ।